নমস্কাৰ বন্ধুসকল, মই বিকি আহমেদ, বিকি ফাৰ্মিং চেনেললৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি কথা পাতিম লোকেল চৰাইৰ ফাৰ্মিঙৰ বিষয়ে। তো বন্ধুসকল, আপোনালোকে গমেই পাইছে বতা চৰাইৰ মাৰ্কেট কেনেকৈ ডাউন হৈ আছে এতিয়া অসমত। নানান ধৰণৰ বহু ব্যৱসায়ী ইয়াৰ মাজত সোমাই গ'ল। তো যিটো বতা চৰাই মাৰ্কেট অসমত সেইটো একেবাৰে ডাউন হৈ গ'ল। তো এতিয়া আপোনালোকে নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আন কিছুমান উপায় অৱলম্বন কৰা উচিত। তো ময়ো এখন সৰুকৈ লোকেল ফাৰ্মিঙৰ আৰম্ভ কৰিছোঁ। ইয়াতে প্ৰায় প্ৰথম 100 চৰাই পুহিছোঁ। মই চাইলেও ইয়াৰে মাৰ্কেটটো এনেকুৱা নহয়, কিছুমান মানুহে যেনেকৈ বতা চৰাই 5,000 পাৰে, 10,000 পাৰে, 1,000 পাৰে, 2,000 পাৰে সোমাই লৈছিল, কিন্তু বেচাৰ টাইমত যেনেদৰে মানে সমস্যা দেখা গৈছিল, ঠিক তেনেকুৱা মই লোকেলটো আমাৰ এৰিয়াত কিমান চলে সেইটোক লৈহে মই ইয়াৰ পৰিমাণটো বৃদ্ধি কৰিম, কিমানলৈকে মানে পুহিব পৰা যায়। এনেও লোকেলৰ মাৰ্কেট কেতিয়াও ডাউন নহয়, সেইটো ভালদৰে সকলোৱে জানে। অসমত বা ভাৰতত লোকেলৰ অভাৱ কোনো মাৰিব নোৱাৰে, কাৰণ যিটো লোকেলৰ চাহিদা এইটো অতীজৰে পৰা চলি আহিছে আৰু চলি থাকিবই। ব্ৰইলাৰ মুৰ্গী ইয়াক কম্পেয়াৰ কৰিব নোৱাৰে, কাৰণ ব্ৰইলাৰ আৰু লোকেলৰ মাজত নানানখিনি ডিফাৰেঞ্চ আছে, আপোনালোক সকলোৱে জানে। তো মই ঘৰুৱা পদ্ধতিত লোকেল ফাৰ্মিঙৰ আৰম্ভ কৰিছোঁ। ইহঁতৰ বয়স আজি প্ৰায় 15 দিন। খুব সুন্দৰকৈ দানা পানী খাই থাকে ইহঁতৰ দ্বিতীয় মানে ছেকেণ্ড ভেকচিনটো গুচি গ'ল। এতিয়া লাষ্ট আপোনাৰ 3 নম্বৰ ভেকচিনটো আহিব, যিটো 21 পৰা 25 দিনৰ ভিতৰত হয়। যদি আপোনালোকে ভেকচিন সম্বন্ধে একো নাজানে আৰু জানিব বিচাৰে, তেনেহ'লে মোক কমেণ্টত জনাব পাৰে। মই ভেকচিন সহ আপোনাক লিষ্টখন দি দিম ইউটিউবতে। আৰু যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে লোকেল পালন কৰিব বিচাৰে, কেনেকৈ কি আৰম্ভ কৰিব, তেনেহ'লে মোক যোগাযোগ কৰিব পাৰে। মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা আপোনাক উপদেশ দিব পাৰিম। তো অসমত লোকেলৰ চাহিদা বহুগুণে বেছি আছে। 3 মাহত প্ৰায় 1 কিলো বা 900 বা 1100 গ্ৰাম ওজন হয়, আৰু ইয়াৰ মূল্য ভালেখিনি পোৱা যায় বজাৰত। তো আপোনালোকে আৰম্ভ কৰিব পাৰে ব্যৱসায়টো। যদি কাৰোবাক কিবা উপদেশ লাগে মই দিব পাৰিম মোৰ ফালৰ পৰা। আৰু আপোনালোকে বতা চৰাইটো এতিয়া প্ৰায় কমাই দিয়ক, কাৰণ বতা চৰাই চাৰিওপিনে প্ৰত্যেক ঘৰে ঘৰে বুলি ক'লেও ভুল নহয়, চাৰিওফালে হৈ গৈছে। আৰু ব্যৱসায়টো ইমানেই ডাউন হৈ গৈছে যে একেবাৰে মূল্যহীন হৈ গৈছে। যোনে পুহিছে সি গম পাইছে একচুৱেলি। তো আপোনালোকে লোকেল আৰম্ভ কৰক, এইটোৰ চাহিদা বহুত আছে। আৰু আজিকালি মই আপোনাৰ এটা ভিডিঅ' দিছোঁ, চাব পাৰে। এইটো বায়'ফ্লক ফিছ ফাৰ্মিঙৰ বিষয়ে, কৃত্ৰিম পদ্ধতিত মাছ পালন। তো য'ত আপুনি কম ঠাইত সৰহখিনি মাছ পুহি লাভৱান হ'ব পাৰে। তো তাৰে ভিডিঅ' এটাও দি থৈছোঁ। যদি তাৰ বিষয়েও কিবা অধিক আপোনালোকক জানিবৰ মন আছে, তেনেহ'লে মোক জনাব কমেণ্টত। তো আজিলৈ ইমানখিনিতে এৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু যদি কিবা জানিবলগীয়া থাকে, সুধিবলগীয়া থাকে, মোক কমেণ্ট বক্সত নিশ্চয় জনাব। মই আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানে। আৰু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে অতি সোনকালে পাব। লোকেল চৰাইৰ মেডিচিন চিডিউল, মানে কি কি মেডিচিন দিব লাগে ইহঁতক, ঠাণ্ডা দিন বা গৰম দিনত কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে, গোটেইখিনি কথা মই ভিডিঅ'টোত দাঙি ধৰিম। যদি আপোনালোকৰ মোৰ চেনেলটো যদি চাই ভাল লাগে, তেনেহ'লে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট নিশ্চয় কৰিব। তো বন্ধুসকল, আজিলৈ ইমানে। জয় অসম।